धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापुरि बिहुथिलियाव गाबोन आख्रासुवा 33थि गायसनथाय सान फालिनो साखाफारा गोबाव साननिफ्रायनो गावस्रानानै थानाय मोनब्रै आख्रासु आफादा बे खेबाव जयै 33थि गायसनथाय सानखौ फालिनो साखाफारा जादों। सानसेनि हाबाफारिजों खुंनो लानाय आफादनि गायसनथाय साननि लाहार फाहार जानाय खामानिया दायो 90% जाफुंसारबाय होननानै फोरमायदों। बे गायसनथाय साननि हाबाफारियाव मोन 27 जिल्लानिफ्राय सुबुंफ्रा बाहागो लाफैगोन होननानै धेमाजि जिल्ला आफाद आख्रासुनि आफादगिरि दिगेन राया मिथियो। সৰু কুচৰা ছাত্ৰ সন্থাৰ 33 নং প্ৰতিষ্ঠা দিৱসৰ 29 জুলাই তাৰিখে অহা কাইলৈ ইতিমধ্যে চিমেণ্ট চাপৰি বিহুতলী মঞ্চত আমাৰ ওয়েলকাম গেটকে ধৰি ইতিমধ্যে আমাৰ মূল মঞ্চ আৰু পেণ্ডেলৰ লগতে আমাৰ ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈছে আৰু লগতে আমি ভোজনালয়ো ইতিমধ্যে আমাৰ প্ৰস্তুতি শেষ হৈছে। গতিকে অহা কাইলৈ 33তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আমি ধেমাজিবাসী সমূহ ৰাইজক লগতে 27খন জিলাৰ সমিতিৰ আক্ৰাসুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলক আমি কাইলৈ আহিবৰ বাবে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। অৱগত হৈ নিশ্চিতভাৱে প্ৰথমতে মই সদকুজ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অহাকালি যি আমাৰ জন্মতিথি বুলি ক'ব লাগিব প্ৰতিষ্ঠা দিৱস আমাৰ এই এটা শুভ লক্ষণত 1990 চনৰ 29 জুলাই তাৰিখে সদকুজ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আমাৰ এই অতি পিছপৰা কুজ ৰাজবংশী জনগোষ্ঠীটোক উদ্ধাৰৰ কাৰণে আমি কেনেকৈ অৰ্থনৈতিক শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ যি ঐতিহাসিক এটা কমতাপুৰ ৰাজ্য আছিলে সেই ৰাজ্যখনক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, আমাৰ জাতিটো কেনেকৈ বিশ্ব দৰবাৰত পুনৰাই প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে 1990 চনৰ 29 জুলাই তাৰিখে আমাৰ কুজ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। কিন্তু এই মাজৰ মুহূৰ্তত বহুতো আমাৰ ঘাট প্ৰতিঘাটৰ মাজেদি আমি দেখা পালোঁ আমাৰ মাজত বিভিন্ন ধৰণৰ বিভাগ হৈছিলে। কিন্তু বৰ্তমান আমাৰ চাৰিওটা গোট আমি একত্ৰিতভাৱে আমাৰ জাতিটোৰ স্বাৰ্থত আমি একগোট হৈ আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ ক্ষেত্ৰত আমি সকলোৱে একগোট হৈছোঁ। আৰু অহাকালি আমাৰ এই যি প্ৰতিষ্ঠা দিৱস হ'ব এই প্ৰতিষ্ঠা দিৱসত আমি গোটেইকেইটা গোট আমি সংকল্পবদ্ধ এটা হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যে আগন্তুক দিনত এনেকৈ আমি এক হৈ যাতে আমাৰ এই পিছপৰা জাতিটোক যাতে আগন্তুক দিনত বহুত আগুৱাই লৈ যাব পাৰোঁ এই ক্ষেত্ৰত আমি চেষ্টা অব্যাহত ৰাখিম। লগতে এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ যি শুভাকাংক্ষীসকল আছে সকলোকে আমি আমাৰ এই শুভ অনুষ্ঠানটিত সকলোকে আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনালোঁ। প্ৰতিষ্ঠা দিৱস ধেমাজি জিলা সমিতিৰ উদ্যোগত নাই চাওক কালি কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি জিলা কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত ইয়াতে ধেমাজি জিলাৰ যি চিমেণ্ট চাপৰিত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ 33তম প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কালিৰ দিনটো আমি অপেক্ষাত আছোঁ আৰু কালি আমি কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে সমূহ ৰাইজক আমি 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে এইখিনি সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে অহাকালি যি কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ 33তম প্ৰতিষ্ঠা দিৱস সমূহ ৰাইজৰ দলে দলে যোগদান কামনা কৰিছোঁ। লগতে কাৰ্যপন্থা হিচাপে এইখিনিয়ে যে আমি আগন্তুক দিনত কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি লক্ষ্য আৰু উদ্দেশ্য আৰু দাবী যি আমাৰ প্ৰধান দাবী যি পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ কাৰণে যি আমি দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আহিছোঁ। আপোনালোকে দেখা পাইছে যে আমাৰ দাবীক যি কোনো চৰকাৰেই হওক কংগ্ৰেছ চৰকাৰেই হওক বিজেপি চৰকাৰেই হওক বাৰম্বাৰ কুচ ৰাজবংশী জনগোষ্ঠীটোক কিন্তু যি আমাৰ দাবীটোক প্ৰতাৰণা কৰি আহিছে। সেই ক্ষেত্ৰত কালি আমি নিশ্চিতভাৱে এটা সংকল্পবদ্ধ হ'ম। আমাৰ কুচ ৰাজবংশী ছাত্ৰ সন্থা আগতে আমি বিভাজিত হৈ আছিলোঁ, কালিৰ দিনত আমি ঐক্যবদ্ধ হৈছোঁ আৰু এই ঐক্যবদ্ধ বা যৌথ আন্দোলন
আমাৰ ইতিমধ্যে চলি আহিছিল কালিৰ দিনত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিমান কেইটা গোট আছিলে গোটেই আমি ঐক্যবদ্ধভাৱে ইয়াতে আমি প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ স্থলীৰ পৰাই কালি আকৌ চৰকাৰলৈ আমি এটা সকিয়নি প্ৰদান কৰিম আৰু আমাৰ যি দাবী অতি শীঘ্ৰেই যদি লোকসভা নিৰ্বাচনৰ আগতে বিজেপি চৰকাৰে যদি আমাৰ দাবীৰ প্ৰতি কোনো ধৰণে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি লোকসভা নিৰ্বাচনত কোচ ৰাজবংশী ৰাইজ কোচ ৰাজবংশী ছাত্ৰ সন্থা বিজেপি চৰকাৰক উফৰাই দিয়াৰ কাৰণে আমি কালি সংকল্পবদ্ধ হ'ম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহাকালি আমাৰ ৰাতিপুৱাৰ ভাগত ফ্লেগ হোষ্টিং কাৰ্যসূচী আছে ঠিক দুপৰীয়া 12 বজাৰ লগে লগে আমাৰ মুকলি সভা আছে আৰু এই মুকলি সভাত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্ববৃন্দক আমন্ত্ৰণ জনাইছোঁ সিহঁতে আহি আমাৰ জাতিটোক আমি কেনেকৈ আগবঢ়াই লৈ যাম আমাৰ দীৰ্ঘদিনীয়া দাবী যি কমতাবোৰ আৰু জনজাতিকৰণৰ দাবীটোক আমি কেনেকুৱা ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সুপৰামৰ্শ লৈ যে আমাৰ জাতিটোৰ উদ্ধাৰৰ ক্ষেত্ৰত বা কমতাবোৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি কি পন্থাৰে আগবাঢ়িলে আমি সুফল লাভ কৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্ববৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ ঠিক সিহঁতে আহি আমাৰ মঞ্চত আহি আমাক সুপৰামৰ্শ আগবঢ়াব বুলি আমি আশাবাদী আৰু কালিৰ দিনৰ পৰাই হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি এটা আন্দোলনৰ যিটো প্ৰভাৱ যে বিগত সময়ত যেনেকুৱা ধৰণে চৰকাৰৰ বিৰুদ্ধে লাগিছিলোঁ কালিৰ দিনৰ পৰা হয়তো আমি চৰকাৰৰ বিৰুদ্ধে আৰু মাৰ বান্ধি থিয় হ'ম যে আমাৰ কমতাপুৰ ৰাজ্য বা আমাৰ জনজাতিকৰণ বিজেপি চৰকাৰে দিবই লাগিব নহ'লে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী ৰাইজে এইবাৰ সংকল্পবদ্ধ হৈ আমি বিজেপি হাটাও কোচ ৰাজবংশী বাচাও আন্দোলন আৰম্ভ কৰিম আমি দেখিবলৈ পাইছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছু ভেমেজালি আছে কিছু ঠাইত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক নিৰাপত্তাৰ ক্ষেত্ৰত বা সংৰক্ষণৰ ক্ষেত্ৰত যেনেকুৱা ধৰণে চৰকাৰে ভূমিকা বা নিৰ্বাচন যিটো কমিশ্যনাৰৰ পৰা যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ঠিক তেনেকুৱা আমাৰ এটা সংখ্যা কি আপোনালোকে গম পাইছে যে জনজাতিকৰণ কৰাৰ পিছত সমষ্টি নিৰ্ধাৰণৰ কাম ইলেকশ্যন কমিশ্যনাৰৰ পৰা নিৰ্বাচন আয়োগ যি ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা মানে আগবাঢ়িব লাগিছিলে কিন্তু আমি দেখা পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ আগতে সমষ্টি নিৰ্ধাৰণৰ যিটো কাম আগবাঢ়িছে সেই ক্ষেত্ৰত বহুত ভেমেজালি থাকি যাব আমি আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটাই কথা আহ্বান জনাব বিচাৰিছোঁ যে প্ৰথম কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰক তাৰ পিছত কোচ ৰাজবংশী জনগোষ্ঠীটোক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত আগবঢ়াৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ सोलोंथाइ बोसोर 2023-24 नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन 12 थाखो उद्रिसारनाय फरायसाफोरा बेचलर अफ फाइन आर्ट्स बेचलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन बे सरकारि कलेजाव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सुलाद लानो हागोन